গৰমৰ এনেকুৱা এটা দিনত এটা ল'ৰা জন্ম হৈছে প্ৰচণ্ড ৰ'দক নেওচিত ডুবাইলৈ যাব ওলাইছো ৰাস্তাতে পিছে হাই দিয়া ভাইটি দুটাকো পাইছিলো ডুবাই মানে একচুৱেলি সেই ডুবাই কথা কোৱা নাই আমাৰ নীলু ডুবাই কথা কৈছিলো ৰাইজৰ বোলে জন্মদিন আছিলে সেইদিনাখন ঘৰৰ পৰা মোৰ অলপ দূৰ যদিও তাৰ বিশেষ দিনটোত গুচি গলো আৰু আৰম্ভণি চিঙৰা চাহৰ পৰা লৈ পিনি কেকলৈকে খালো পিছে মোক ঠগিলে গাহৰি বনাইছো কৈ চিকেন পোলাও খিনি উলিয়াই দিছে আৰু এইফালে এটা কিবা এটা লাগে বোলে দিনৰ খানাটো খাই আহিছিলোহে ৰাতি মাহঁতক লৈ আকৌ যাবলগীয়া হ'ল ভাতৰ নিমন্ত্ৰণ আছিলে বৰমাহঁতৰ ঘৰত এই যে কেইদিনমানৰ আগত আমাৰ জপৰা ককাইকে গাড়ী এখন কিনিছিলে পাৰ্টিটো মই খোৱাই নাছিলো নহয় আজি মাও আহিম বুলি ক'লে লৈ আহিলো লগতে চাহৰ জুতিৰ পাছতে পিছে তামাম ডিছকাছন আচলতে আমাৰ জপৰাহঁতৰ শ্বৰ্ট ফিল্ম এখন আহি আছে নহয় নামটো কনেং ৰিলিজ হোৱা দিনাখন মই লিংকটো দিম বাৰু চাই দিব খালি পাকঘৰলৈ পিছে আহিলো বৰমাইনো কিনো বনাইছে চাওঁ বোলো এই আইটেম ঢেৰ দেখোন পোলাও মাছ মাংসৰ লগতে বেঙেনাৰ স্পেচিয়েল কিবা এটা বনাইছিলে খায়ো ভাল লাগিছিলে বৰমা পৰা এদিন ৰেচিপিটো ল'ব যাব লাগিব মুঠতে ভাল লগা দিন এটা ধুনীয়াকে পাৰ হ'ল আৰু শেষত বিহু বুলি বৰমা ফালৰ পৰা কিবা এটা পালোও পিছে থেংক ইউ দেই বৰমা আপুনি সদায় ভালে থাকক আৰু ইয়াৰ ৰাতি 12 বাজু চবকে বাই দি আজিলৈ এৰিছো দেই।